হেল্ল' বন্ধু বান্ধৱীসকল, আজি মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনালোঁ। আজি আমি নৱগ্ৰহ মন্দিৰত যাব ওলাইছোঁ। তো কিয় গৈ আছোঁ আপোনালোকে চাই থাকিব, সকলো দেখুৱাই যাম। বন্ধু বান্ধৱীসকল, আজি মই স্কুটি লৈ অহা নাই, ইলেক্ট্ৰিকত আহিলোঁ ৰেপিড' বুক কৰি অনলাইনত। তো সেয়ে আজি মাও লগত আহিছে আৰু সিফালে শাহুমা আৰু খুলখালিৰে আহি আছে। তো একেলগে গোটেইখিনি লগ হৈ মন্দিৰ দৰ্শন কৰিম আৰু কিছু পূজা অৰ্চনা আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আমি আজি আহি পালোঁ আদিত্যাদি নৱগ্ৰহ দেৱালয়। আহি পাই আমি চাকি বন্তিখিনি জ্বলাই ল'লোঁ আগতীয়াকৈ। আজি অহাৰ কাৰণটো হ'ল যে মোৰ ল'ৰাৰ আজি ৰিষ্ট আছিলে, দুটা ৰিষ্ট আছিলে, যে 6 বছৰ আৰু 7 বছৰত। তো প্ৰথম ৰিষ্টটো আমি ঘৰত নকৰি কিনে ভাবিলোঁ যে নৱগ্ৰহ দেৱালয়ত কৰোঁ। সেইবাবে আমি বামুণৰ লগত যোগাযোগ কৰি আজিৰ দিনটোত আহিলোঁ। তো ইয়াতে কিছু এটা পইচা দি কিনে আপোনালোকে কৰিব পাৰে। কোনোবাই যদি ঘৰত নকৰি এনেকৈ গ্ৰহ পূজা কৰিম বুলি ভাবে তো নৱগ্ৰহ দেৱালয়টো কৰিব পাৰে, খুব সুন্দৰকৈ কৰাই দিয়ে সিহঁতে। তো এতিয়া আমি বামুণক লগ কৰিম, লগ কৰি কিনে আমি পূজা অৰ্চনাখিনি সিহঁতে কৰাই দিব সুন্দৰকৈ। তো আজি ৰবিবাৰ, কিছু মানুহ আহিছে আৰু ইয়াতে আহিলে চাব বান্দৰৰ পৰা সাৱধান। বান্দৰে মানে খুব বস্তু বাহিনী যি থাকে টানি লৈ যায়, মানে কিছুমান পলিথিন দেখিলে কিবা দেখিলে। তো সেইবাবে সাৱধান হ'ব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক, গোটেইখিনি দেখুৱাই যাম। আৰু পেলোৱা এতে হৰচিত গন্ধ পুষ্প ব্ৰাহ্মণাই নমঃ। আৰু দিয়া স্বগৃহ পৰিয়াল বৰ্গস্য সৰ্বাপদ শান্তি পূৰ্বক মনগত অভীষ্ট সিদ্ধি ধন সম্পদ আদি বৃদ্ধি নানা খুব ভাল লাগিলে, আমি দৰ্শন কৰি ওলালোঁ এতিয়া। তো ধুনীয়াকৈ তাতে পঢ়িব দিছে, পূজা অৰ্চনা কৰিছে বামুণে, গোটেইকেইটা গ্ৰহই আমাক দৰ্শন কৰাইছে। তো ইয়াতে মানে কেনেকুৱা, 5,000 টকা দিলে মানে কমিটিৰ পৰা গোটেইখিনি যোগাৰ কৰি দিয়ে, আমি একো আনিব নালাগে। তো তেনেকুৱা। আৰু 10,000 টকা দিলে হোমটো পুৰে ইয়াতে। হোমটো আমি পুৰা নাই, আকৌ নেক্সট আৰু এটা 7 বছৰত কৰিব লাগিব। তো তেতিয়া আমি হোমটো পুৰিম, হোমটো মানে কৰিম বুলি ভাবিছোঁ। তো তেনেকুৱা খুব ধুনীয়া লাগিলে, ভাল লাগিলে। আমি প্ৰসাদ খালোঁ, ভোগ খালোঁ, ইয়াৰ পৰা দিছিলে সকলোখিনি। তো Ơi 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 বান্ধৱীসকল, আমি মন্দিৰৰ পৰা আহিলোঁ ধুনীয়াকৈ শিলপুখুৰীলৈ। তো ভাতৰ হোটেল বিচাৰি বিচাৰি ক'তো পোৱা নাই, মানে গেছ চিলিণ্ডাৰৰ অভাৱত একেবাৰে হোটেল প্ৰায় বন্ধ। তাতে আজি ছানডে'। তো এইখনত আমি খাওঁ এতিয়া ডুৰিমি ৰেষ্টুৰেণ্ট। তো বলক তালৈকে যাওঁ।
বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতেই শেষ হ'ল আৰু যদি চাই ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই